নমস্কাৰ, আশা কৰোঁ চবে ভালে আছে, চবে কুশলে আছে। আজি আপোনালোকৰ মাজত অহাৰ এক বিশেষ কাৰণ আছে। আমি যিখন সদৌ অসম ফাৰ্মাচী সন্থা খুলিছোঁ, আৰপু, আমাৰ আৰপুৰ মুখ্য উদ্দেশ্য হ'ল অসমত অবৈধ ফাৰ্মাচী মুক্ত কৰা অসমখনক, লগতে যিবিলাক মানুহে ভুৱা ফাৰ্মাচিষ্ট হৈ আছে, অসম ফাৰ্মাচী কাউন্সিলিঙৰ পৰাই হওক, য'ৰ পৰাই হওক, কিবাকৈ ৰেজিষ্ট্ৰেশ্যনখন ওলাই লৈছে, কিবা বক্ৰ পথেৰে সেইবিলাক দূৰ কৰা। যিহেতু আজি মই এক বিশেষ সুসংবাদ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এইখন যিখন নটিচ আছিল 2010 চনৰ গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, এইখন দেখাই দিছোঁ মই আপোনাক। এই ফৰ্মখনেই আমাক আজি নতুন এক সংবাদ দিব। এই নটিচখনে, এই ফাইলখনে এক নতুন আমাৰ বাৰ্তা দিব। মোৰ কথাটো হ'ল, মই আজি এজন বিশেষ, মই তেখেতৰ নামটো ক'ব নোখোজোঁ, এক আইন সম্বন্ধীয় এক বিশেষ মানুহৰ লগত মোৰ আজি অকণমান সময় সাক্ষাৎ কৰিবলৈ সৌভাগ্য ঘটে। সেই সাক্ষাৎ মৰ্মে মই তেখেতক গোটেই ঘটনাখিনি বৰ্ণনা কৰিলোঁ। আমাৰ যিখন ফাৰ্মাচিষ্টৰ পৰিস্থিতি আছে, তেওঁ মোক এক সূক্ষ্ম ৰাস্তা দেখালে। সূক্ষ্ম ৰাস্তাটো হ'ল, যিটো ৰাস্তাৰ মাজেৰে না আমি আন্দোলন কৰিব লাগিব, না আমি কাৰোবাক দাবী কৰিব লাগিব, না আমি কাৰোবাৰ ওচৰত যাব লাগিব, না CM-ক, না হেল্থ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিব লাগিব, না আমি ক'ৰবাত ধৰ্ণাত বহিব লাগিব। এইবিলাক নকৰাকৈ আমি এইবিলাকৰ বিৰুদ্ধে এক সুন্দৰ ৰাস্তা আছে আমাৰ কাৰণে। তাৰ বাবে অসম চৰকাৰৰ যিখন ছাইট আছে, RTPS, মই ছাইটটো দেখাই দিছোঁ আপোনালোকক, এক ছেকেণ্ড হোল্ড কৰিব। আপোনালোকে টাইপ কৰিব লাগিব rtps.assam.gov.in। এইটো ছাইটটো আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীণত। ৰ'ব অকণমান ৰ'ব, মই দেখাই আছোঁ। এইটো যিখন RTPS যিখন ছাইট আছে, এইখন ছাইটত প্ৰথমতে আমাৰ প্ৰত্যেকজন সদস্যই যাব লাগিব। এই প্ৰত্যেকজন সদস্যই যাই ইয়াত যিটো আপোনাৰ পইণ্ট আছে, ইয়াত যিখন এখন সাৰথি বুলি এখন যিটো চেম্বল আছে, এই সাৰথিত ক্লিক কৰিব লাগিব। সাৰথিত ক্লিক কৰিব লাগিব। চাব, এই সাৰথিত ক্লিক কৰিব। এই সাৰথিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ দেখা পাব, ইয়াত আপোনালোকৰ প্ৰথমতে মোবাইল নম্বৰ দি পঞ্জীয়ন কৰিব। পঞ্জীয়ন কৰাৰ পিছত, মোবাইল নম্বৰটো পঞ্জীয়ন কৰাৰ পিছত ধুনীয়াকৈ আহি যাব। ইয়াত আপোনাৰ প্ৰথমতে বিচাৰিব ফাইল নম্বৰ। আপোনালোকৰ কেটাৰতে মই কৈ দিছোঁ, আমি যিখন ফাইলৰ ওপৰত অভিযোগ দিম, যিখন ফাইলৰ আমি অনুসন্ধান বিচাৰিছোঁ, যিখন ফাইলৰ আমি ৰাজহুৱাকৈ প্ৰকাশ কৰিব বিচাৰিছোঁ, যিখন ফাইল চৰকাৰৰ দ্বাৰা আমি আকৌ পুনৰীক্ষণ হোৱাটো বিচাৰিছোঁ, সেইখন ফাইলৰ নম্বৰ বেচিকেলি এইটো হ'ল HLA 2002/2010/464। এইটো চাব ফাইল নম্বৰটো। এই ফাইল নম্বৰটো মই গ্ৰুপত অকলশৰীয়াকৈ আপলোড কৰি দিম বাৰু। তাৰপিছত আপোনালোকে ডেটটো দিব 9 নৱেম্বৰ 2010 ডেটটো দিয়ে, আৰু ইয়াত যদি ডিছক্ৰিপশ্যন লিখিব দিব, তাত অপশ্যনবিলাক আহি যাব। আপুনি এটা যেতিয়া মোবাইলটো ৰেজিষ্ট্ৰেশ্যন কৰিব, এইখন যিখন ছাইট ক'লোঁ মই, RTPS-ত যায় যেতিয়া আপুনি এই সাৰথিত ক্লিক কৰাৰ পিছত আপোনাৰ, মই পঞ্জীয়ন কৰিছোঁ কাৰণে মোক ইয়াত শ্ব' কৰা নাই। অলৰেডি মই কৰিছোঁ, মই এপ্লিকেশ্যন দিছোঁ অলৰেডি। মোৰ এপ্লিকেশ্যন কপিটো আপোনালোকক দেখাই দিছোঁ। এইটো মই কৰা এপ্লিকেশ্যন। আজি মই এইখন অলপ আগতে কৰা, ইয়াত টাইমটো আছে চাওক, মই এপ্লিকেশ্যন কপি দিছোঁ। এনেকৈ আপোনালোকে যদি RTPS-ৰ যিটো ৱেবছাইট আছে, তাৰ সাৰথিত যাই যদি নিজৰ মোবাইল নম্বৰখন ৰেজিষ্টাৰ কৰি এনেকুৱাকৈ যদি প্ৰত্যেকে এখন এপ্লিকেশ্যন দিয়ে, মোৰ 100খন এপ্লিকেশ্যনৰ দৰকাৰ হ'ব। যদি আপোনালোকে বিচাৰে যে আমাৰ ফাৰ্মাচিষ্ট ইউনিয়নৰ কিবা এটা অতি সোনকালে, মিনিমাম 1 মাহৰ ভিতৰত, মেক্সিমাম 1 মাহৰ ভিতৰত কিবা এটা হওক, তেতিয়াহ'লে 100জনমান মিনিমাম ফাৰ্মাচিষ্টে এইখন এপ্লিকেশ্যন দিব লাগিব। RTPS-ৰ ছাইডত যায় সাৰথিত ক্লিক কৰি প্ৰথমতে মোবাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এখন ফাইল নম্বৰ সুধিব, কোনখন ফাইলৰ ভেৰিফিকেশ্যন কৰিব খোজে। সেই ফাইল নম্বৰটো মই আকৌ এবাৰ কৈ দিছোঁ, HLA 202/2010/460। এইটো ফাইল নম্বৰ দিব। ফাইল নম্বৰ দিয়াৰ পিছত আপোনালোকৰ যিটো লেটাৰ নম্বৰ আহিব, লেটাৰ নম্বৰটো হ'ল 464। তাৰপিছত ডেটটো হ'ল 9 নৱেম্বৰ 2010। আৰু ডিছক্ৰিপশ্যনত লিখিব কি, ডিটেইলছত খুজিব পাৰে, ডিটেইলছত লিখিব 3000 ফেক ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট ডান বাই ৰেজিষ্টাৰ এণ্ড দ্য ষ্টাফ অফ কাউন্সিল, দ্য গভৰ্ণমেণ্ট অৰ্ডাৰ অফ DSS ফৰ টেকিং একশ্যন এগেইনষ্ট দোজ ইনভলভ in fake registration but DSS that did not take any action। এইটো 2010 চনতে এইখন
অসম চৰকাৰে DSS-লৈ জাননী দিছিল, কিন্তু DSS এতিয়ালৈকে একো একশ্যন লোৱা নাই কাৰণে আমি এইখন যিখন অসম চৰকাৰৰ যিখন RTPS যিখন ছাইট, এই ছাইটত আমি এপ্লিকেশ্যনখন দিব লাগে। আৰু ইয়াত এপ্লিকেশ্যন দিলে এটা প্ৰফিট আছে কি, ইয়াত এপ্লিকেশ্যন দিলে আপোনাৰ 100% ইয়াৰ তদন্ত হ'বই, এইটো মই দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ। সেইকাৰণে মই সমূহ অসমবাসী ৰাইজ, সচেতন ৰাইজ তথা অসমবাসীৰ শদিয়াৰ পৰা ধুবুৰীলৈ আপোনাৰ গোটেই অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাইছোঁ। আৰু অসমবাসী বিশেষকৈ যিবিলাক ৰেজিষ্টাৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট আছে তেখেতকতো বিনম্ৰভাৱে ৰিকুৱেষ্ট জনাইছোঁ মই যে আপোনালোকে কাইণ্ডলি RTPS-ৰ যিটো ৱেবছাইট আছে rtps.assam.gov.in যাব, তথা তাত যাই কিনে হাৰথিত ক্লিক কৰিব। হাৰথিত ক্লিক কৰি কিনে আপুনি প্ৰথমতে নম্বৰটো পঞ্জীয়ন কৰিব। তাৰ পঞ্জীয়ন কৰাৰ পিছত আপোনাৰ OTP-টো আহিব, OTP-টো ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপোনাৰ তাত ধুনীয়াকৈ ফৰ্ম এখন আহি যাব, তাত কোনখন ফাইলৰ ওপৰত ডিটেইলছত মই কৈ দিছোঁ, ফাইল নম্বৰটো মই এখন আপলোডো দি দিম। আৰু এখন যদি কোনোবাই চাব পাৰে অকণমান ক্লোজত মই দেখাই দিছোঁ, এইটো হৈছে ফাইল নম্বৰ আৰু ডেটটো সেইটো চাব। আৰু লেটাৰ নম্বৰ হ'ল এইটো 464, এইটোৱে লেটাৰ নম্বৰ। কোনোবাৰ যদি কিবা অসুবিধা হয় বুজিবলৈ মোক আপুনি মেছেজ কৰক, কল কৰক, কথা নাই, কৰিব। মই বিচাৰোঁ মানে যদি অসমৰ পৰা 100জন পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টে আজিকালিৰ ভিতৰতে যদি এইখন এপ্লিকেশ্যন দিয়ে, একে সময়তে দিয়ে, তেতিয়াহ'লে নিশ্চয় ইয়াৰ বিৰুদ্ধে মানে একদম পূৰ্ণভাৱে চৰকাৰেও কৰিবলৈ বাধ্য হ'ব। আৰু ইয়াত আপুনি এপ্লিকেশ্যনখন একবাৰ দিলে এটা প্ৰফিট আছে কি, আপোনাৰ এপ্লিকেশ্যনখন কোনজন অফিচাৰৰ দ্বাৰাই অনুসন্ধান কৰা হ'ব, কেতিয়া অনুসন্ধান কৰিব, কিমান আগবাঢ়িছে কাম, ইয়াৰ প্ৰত্যেকটো আপডেট আপুনি নিজেও চাব পাৰিব যে মোৰ ফাইলখন আগবাঢ়িছে নে নাই। সেইকাৰণে মই বিনম্ৰভাৱে সমূহ আমাৰ যিসকল আৰপুৰ সদস্য আছে তথা পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট আছে তেখেতক বিনম্ৰ অনুৰোধ জনাওঁ যে আপোনালোকে rtps.assam.gov.in যাব লাগে, তাত হাৰথিত ক্লিক কৰিব লাগে, মোবাইলটো পঞ্জীয়ন কৰক, নম্বৰটো, তাৰপিছত OTP-টো দিয়ক। তাৰপিছত আপোনাৰ ধুনীয়াকৈ ফাইল এটা আহি যাব, তাত গোটেই ডিটেইলছখিনি দিয়ক। আৰু ডিছক্ৰিপশ্যনত লিখিব যে 3000 ফেক ফাৰ্মাচী ৰেজিষ্ট্ৰেশ্যন 3000 ফেক ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাচিজ ডান বাই ৰেজিষ্টাৰ এণ্ড দ্য ষ্টাফ অফ ফাৰ্মাচী কাউন্সিল APC গভৰ্ণমেণ্ট অৰ্ডাৰ টু DSS ফৰ টেকিং একশ্যন এগেইনষ্ট দোজ ইনভলভ ইন ফেক ৰেজিষ্ট্ৰেশ্যন। বাট DSS একো কৰা নাই আজিলৈকে, কিয়? সেইটোৱে আমি দিব লাগে। আৰু এইটো অৰ্ডাৰটো আহিছিল 2010 চনতে। যিহেতু অসম চৰকাৰে বাৰে বাৰে কৈ আছে RTPS যিখন ৱেবছাইট এইটো খোলা হৈছে, যিবিলাক পুৰণি ফাইলৰ কাম এতিয়ালৈকে বাকী আছে সেইবিলাক কৰাৰ কাৰণে RTPS ছাইটটো খোলা হৈছে। সেইকাৰণে আমি না মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগে, না স্বাস্থ্যমন্ত্ৰীৰ ওচৰত যাব লাগে, আমি কাৰো ওচৰত যোৱাৰ দৰকাৰ নাই, না আমি সময় ওলোৱাৰ দৰকাৰ নাই, আমি মিডিয়াটো একো বকিব দৰকাৰ নাই। আমি প্ৰথমতে এইটোত মই বিচাৰোঁ অসমৰ পৰা 100জন পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টে আজি মোৰ কথাত গুৰুত্ব দিব আৰু 100জনে এইখন এপ্লাই কৰিব। তাৰ প্ৰত্যেকে তাৰ স্ক্ৰীনশ্বট পাৰিলে মোক দিব এক কপি, তাৰ কাৰণে বিশেষভাৱে দিছোঁ। আৰু পোনপ্ৰথমতে মই নিজে আৰ্হি হৈ লৈছোঁ, মই নিজে এপ্লাই কৰিছোঁ, এইখন মোৰ নাম আছে, চাওক, মোৰ লেটাৰ নম্বৰ আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব পাৰিব মোৰ ফাইলটো আগবাঢ়িছে নে নাই। আপোনালোকে এনেকুৱা চবেই কপি বনাওক। অসমৰ পৰা জাষ্ট মই 100জন ফাৰ্মাচিষ্টৰ এইটো সমৰ্থক বিচাৰিছোঁ। সকলো ফাৰ্মাচী বন্ধু বান্ধৱীক মই বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে কৰক, এইটো এপ্লাই কৰক। ধুনীয়াকৈ গুগলত যাওক, rtps.assam.gov.in মাৰক, তাৰপিছত নিজৰ মোবাইল নম্বৰটো পঞ্জীয়ন কৰক, তাৰপিছত ফাইল নম্বৰটো ডিটেইলছত দিয়ক। আমাৰ ফাইল নম্বৰটো হ'ল HLA202/2010/464, এইটো হ'ল আমাৰ ফাইল নম্বৰ। আৰু আমাৰ লেটাৰ নম্বৰ হ'ল 464, বুজিলে? আৰু কোনোবাই কিবা বুজি নাপালে মোক চাট কৰক বা মেছেজ কৰক, মোক ফোন কৰক, কথা নাই। আপোনালোকে মোৰ তাতে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ ফাৰ্মাচিষ্টৰ কাৰণে এইটো সুবৰ্ণ সুযোগ। এটা অসমীয়াত কথা আছে, সময়ৰ হৰ সময়ত মাৰিব নোৱাৰিলে একো কৰিব নোৱাৰোঁ। যেনেকুৱাকৈ ইংলিছত এটা কথা আছে, এডুকেশ্যন মানে কি? এডুকেশ্যন ইজ নট এমাউণ্ট অফ দ্য ইনফৰমেশ্যন ইট পুট ইন দ্য হিউমেন ব্ৰেইন, ইট মাষ্ট হেভ ম্যান মেকিং, কেৰেক্টাৰ মেকিং, লাইফ বিল্ডিং। That's called education. What is real education? আমি ফাৰ্মাচিষ্ট ন, আমি এতিয়া ফাৰ্মাচিষ্টৰ অৱস্থা এনেকুৱা কিয় হৈ আছে? আমাৰ এডুকেশ্যন, আমাৰ কিহৰ কাৰণে আমি ফাৰ্মাচিষ্ট পঢ়িলোঁ? আমি যদি ফাৰ্মাচিষ্টৰ কাৰণে এখন ভেলু এডুকেশ্যনো কৰিব নোৱাৰোঁ। সেইকাৰণে মই বিচাৰোঁ আমি ফাৰ্মাচিষ্টৰ ভেলু এডুকেশ্যন অসমত কৰিবই লাগিব, অবৈধ ফাৰ্মাচী মুক্ত অসমত কৰিবই লাগিব। ইয়াৰ কাৰণে আমি লাগি আছোঁ আৰু লাগি যাম। আপোনালোকৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। সকলোৱে এইটো কৰক, rtps.assam.gov.in যাওক, নিজৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰক, ফাইল নম্বৰ দিয়ক, ডিটেইলছত দিয়ক। 3000 ফেক ফাৰ্মাচিষ্ট অসম ফাৰ্মাচী কাউন্সিলিঙৰ দ্বাৰা পঞ্জীয়নভুক্ত হৈছে। এইটো 2010 চনতে অসম চৰকাৰে এইটো নটিচ দিছিল। এইটো ফালৰ এতিয়ালৈকে কোনো একো একশ্যন হোৱা নাই। এইটো ফালে আমি পুনৰ নিৰীক্ষণ বিচাৰিছোঁ।
সেইটো কৰক আপোনালোকে এনেকুৱা চবে এটা কপি ওলোৱাক আমি অসমৰ পৰা যদি 100জন ফাৰ্মাচিষ্টে আজিকালিৰ ভিতৰত এইটো কৰি দিওঁ মই নিশ্চিতভাৱে ক'ব পাৰোঁ এই এপ্ৰিল মাহৰ ভিতৰতে আপোনালোকে সূক্ষ্ম আৰু এক ভাবিব নোৱাৰা অভাৱনীয় ফলাফল লাভ কৰিব যিটোৱে ফাৰ্মাচিষ্টৰ যিটো মেণ্টেলিটি লেভেল যিটো আমাৰ পজিশ্যন যিটো আমাৰ প্ৰফেশ্যনৰ দুৰ্গতি এইটোক বহুতখিনিলৈ উন্নতলৈ কৰিব বুলি মই আশাবাদী এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আৰু মোৰ কথাখিনি গুৰুত্ব সহকাৰে অকণমান টাইম দিয়ক সকলোৱে মাত্ৰ 2 মিনিট লাগে এপ্লাইটো কৰিবলৈ এপ্লিকেশ্যন এখন দিবলৈ সকলোৱে দিয়ক তাৰ বাবে ধন্যবাদ জনাই মই বিদায় লৈছোঁ আপোনালোকৰ মৰমৰ দিগান্ত চক্ৰৱৰ্তী